জীৱনত কিবা কৰিব লাগে ভাল মানুহৰ নিচিনা, কিবা হ'ব লাগে ভাল মানুহৰ নিচিনা, আৰু কিবা শিকিব লাগে ভাল মানুহৰ পৰাই। এইটো ভাল কথা, কিন্তু এই ভাল হোৱাৰ মাজত যদি বেয়া কথা বা কামক একেবাৰে নস্যাৎ কৰা হয়, তেতিয়াহ'লে জীৱনত বহুত ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। আজি আমি কথা পাতিম সেইজন মানুহৰ বিষয়ে, যিজন এজন লাকিলি ফিকশ্যনেল ভিলেন আছিল, কিন্তু তেখেতৰ জীৱনৰ ৰোলৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। সেই ভিলেনজনৰ নাম হ'ল জকাৰ। জকাৰৰ জীৱনৰ প্ৰথম ৰোলটো হ'ল ডন্ট বি ছ' চিৰিয়াছ, ৱাই ছ' চিৰিয়াছ। এইটো জকাৰৰ ফেভৰেট ডাইলগ হয় জকাৰ ফিল্মত। সি যেতিয়া কাৰোবাক মাৰি থাকে, তেতিয়া সেই মাৰি থকা মানুহজনক ৱাই ছ' চিৰিয়াছ এই ডাইলগটো বুলি কয়, ইতনি চিন্তিত কিউ হ মেৰে ভাই। এই কথাটো কিবা নহয় কিবা কাৰণত আমাৰ জীৱনত শুদ্ধ হয়, কাৰণ জীৱনত ইমান চিৰিয়াছ হোৱাটো কাৰণ কি? লাইফ চিনচিয়াৰলি জি যা सकती है, চিৰিয়াছলি নহয়। আপুনি ঠাণ্ডা মগজুৰে জীৱনত শুদ্ধ বিচাৰ ল'ব পাৰিব। জকাৰে এই কথাটো ভালদৰে বুজি পাইছিল। জিকিবলৈ সেই পৰিস্থিতিটো জনাৰ দৰকাৰ। আমি যিমানে নিজকে ঠাণ্ডা কৰি ৰাখিম, সিমানে ভাল আৰু শুদ্ধ বিচাৰ ল'ব পাৰিম। দ্বিতীয় কথাটো যিটো জকাৰৰ পৰা শিকিব পাৰোঁ, ডন্ট প্লে বাই ৰুল। এই কথাটো কোৱা হয় যে ভাল খেলুৱৈসকলে ৰুল মতে খেলে আৰু ডাঙৰ খেলুৱৈসকলে ৰুল ভাঙি খেলে। এই কথাটো কেতিয়াও নকয় যে ডাঙৰ প্লেয়াৰসকলে সকলো ৰুল জনাৰ পিছতহে ৰুল ভাঙে বুলি। আৰু সেই ৰুল ভঙা মানে এইটো নহয় যে জকাৰৰ নিচিনা সমাজত জুই লগোৱা। মোৰ মতে সেইবিলাক ৰুল যিবিলাকে আমাক সমাজত আগবাঢ়ি যোৱাত বাধা দিয়ে। তৃতীয় কথাটো হ'ল জকাৰৰ পৰা শিকিবলগীয়া, লেটছ ইয়ৰ এনিমি কমপ্লিট হিম। আৰপন ফিল্মৰ এটা ডাইলগ হ'ল, কাৰোবাৰ এজন মানুহৰ কট জানিবলৈ বা শক্তি জানিবলৈ তাৰ প্ৰথমতে দুশ্মন কোন হয় সেইটো জানিব লাগিব। যিমান ডাঙৰ মানুহ হয় সিমান তাৰ ডাঙৰ দুশ্মন হয়। যিটো আমাৰ ধাৰণা থাকে আমাক বেয়া পোৱা মানুহবোৰক লৈ এটা সৰু চেল্ফ ইণ্টাৰেষ্টেড পাৰ্চপেক্টিভৰ হয়। যদি আমাক বেয়া পোৱা সি তাৰ লগতো বেয়া হ'ব লাগে, কিন্তু আমি জকাৰক চালে সি তাক দুশ্মনক বেলেগ চকুৰে চায়। জকাৰে বেটমেনক মাৰিব বিচৰা নাছিল, কাৰণ বেটমেনে সেইজন যি তাক চেলেঞ্জ কৰিছিল প্ৰতিটো কথাত আৰু এটা ভাল কম্পিটিশ্যন দিছিল। জকাৰৰ বাবে জিকাতকৈ বেছি এটা ভাল কম্পিটিশ্যনৰ দৰকাৰ। সেইকাৰণেই যিসকলে তোমাক বেয়া পায় বা বেয়া কয়, সিহঁতক তোমাৰ ওচৰত থাকিব দিয়া, কাৰণ তুমি নহ'লে গম নাপাবা তুমি কি কাম কৰিছা, ভালেই কৰিছা নে বেয়া কৰিছা, আৰু সিহঁতে তোমাক আগবাঢ়ি যোৱাত প্ৰেৰণা কৰি দিব প্ৰত্যেকটো খোজত, প্ৰত্যেকটো কথাত। 4 নম্বৰ কথাটো হ'ল জকাৰৰ পৰা শিকিবলগীয়া, ডন্ট প্লে মাছ, জাষ্ট ডু ইট। ব্ৰুচলিৰ এটা কোট আছিল, যদি তুমি কাম কৰাৰ কথা ভাবি সময় নষ্ট কৰা, তেতিয়া তোমাৰ কামটো কেতিয়াও কৰা নহ'ব। আৰু প্লেনিঙো প্ৰায় তেনেধৰণৰে, যদি আপুনি বহি প্লেনিং কৰি থাকিলে সেই কামটো আপুনি কেতিয়াও নকৰিব। জকাৰে প্লেনিং কৰে, বহুত ভালকৈ কৰে, কিন্তু সি কেৱল আহিবলগীয়া কামৰ বাবেহে কৰে। আজিৰ পৰা 5 বছৰৰ পিছত কি হ'ব তাক লৈ প্লেন কৰি চিন্তা কৰাৰ বাবে আজিৰ ভাল সময় বৰবাদ কৰা এটা বেয়া কথা। প্লেনিং কৰা ভাল কথা, কিন্তু বৰ্তমান সময়ক বৰবাদ কৰি প্লেন কৰাটো ভাল কথা নহয়। জকাৰ মুভিৰ পৰা শিকিবলগীয়া 5 নম্বৰ আৰু শেষৰ কথাটো হ'ল, ভেলু দ্য মেছেজ। যদি আপুনি এজন ছাত্ৰ হয়, বিজনেছমেন হয় বা এজন খেলুৱৈ হয়, নিজৰ কামৰ এটা ভাল মেছেজ থাকিব লাগে। যদি কামৰ আপোনাৰ ভাল মেছেজ থাকে, তেতিয়া কামটো প্ৰিয় হয়, তেতিয়াহ'লে কামটো কৰিব লাগে। কামটো কৰোঁতে সেইকাৰণে কৰিব লাগে, আপুনি কামটো কৰি ভাল পায়, তেতিয়া সেই কামটো বহুত সময়লৈকে কৰিব পাৰিব, কোনো সমস্যা নোহোৱাকৈ। এই কথা জকাৰতকৈ ভালকৈ আপোনাক কোনেও শিকাব নোৱাৰে। জকাৰৰ বাবে পইচাতকৈ বেছি দৰকাৰী কামৰ মেছেজ। সেইবাবে এই কথাই বাবেই তাৰ মৃত্যুৰ সময়তো নিজকে নিদৰ হিচাপে জীয়াই ৰাখিব পাৰে। কিন্তু আমি জকাৰৰ নিচিনা নকৰি সেই ভাল কথাৰ মেছেজবোৰ গুৰুত্ব দিব লাগে, আৰু যিবোৰে আমাক দেশৰ প্ৰগতিত, পৃথিৱী আগুৱাই যোৱাত সহায় কৰে।